নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিম আৰ্নি। তো আপোনালোকক লাষ্ট ভিডিঅ'ত মই এইটো জনাইছোঁ যে মোৰ কোনখিনি ইভেণ্টত কিমানখিনি সময় লাগি আছে, আৰু মিষ্টাৰ লুজাৰ চেনেলত মই মক টেষ্ট দি সেইটোৰ স্ক'ৰো জনাইছোঁ যে কিমান স্ক'ৰ আহি আছে বৰ্তমান মোৰ। আৰু বৰ্তমান এনে এটা ছিটুৱেশ্যনত আহিছোঁ মানে ভিডিঅ' দিবৰ আৰু মন নাই, আৰু কিয় বা ভিডিঅ' দিম যিহেতু জিৰ' হৈ আছোঁ। ঠিক আছে, তথাপিও ভাবিছিলোঁ কণ্টিনিউ কৰিম, পঢ়া শুনা কণ্টিনিউ কৰিম, কিন্তু যিদিনাখন 10 কিলোমিটাৰ ৰানিং কৰিলোঁ 3 দিনমান আগত, তাৰ পিছৰ পৰা ভাবিছিলোঁ দিনবিলাক ভালকৈ পঢ়া শুনা কৰিম, কিন্তু তেনেকৈ কৰিব পৰা নাই। ওলোটা আৰু কি হৈছে, মোবাইল দেখি গৈছোঁ গোটেই দিন। তাৰ বাবে আৰু ঘৰতো অলপ হাই কাজিয়া হৈছিল, সেইবাবে মোৰতো বহুত বেয়া হৈ আছে আৰু ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ। ঠিক আছে, ভিডিঅ' চিডিঅ' বনোৱাৰ এতিয়া একোৱে ইচ্ছা নাই, কিন্তু তথাপিওতো ভিডিঅ'টো বনাবই লাগিব। ভিডিঅ' নবনালেও পঢ়া শুনাটো কৰিবই লাগিব, চাকৰি এটা ল'বই লাগিব। সেইবাবে আৰু তো মই ভাবিছিলোঁ যে BSF HCMৰ যিটো কোৰ্চ লৈ আহিছিলে আমাৰ RWAত অগ্নি বেটছ, সেইটোৰ 2.0 ৰিভিজন বেটছ ওলাইছে। 9 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছে, সোমবাৰৰ পৰা। কিন্তু মই ভাবিছিলোঁ সিদিনাখনৰ পৰা কণ্টিনিউ কৰিম, কিন্তু কৰিব পৰা নাই। কালিও একো পঢ়া নাই সেনেকুৱা, আৰু আজিতো আপোনালোকে দেখিয়ে আছে যে পাৰ্চেল ডেলিভাৰী বয়ৰ কাম কৰিবলৈ আহিছে। তো যিয়ে নহওক, এইবিলাকৰ মাজতে আৰু নিজৰ পঢ়া শুনাখিনি কৰিব লাগিব। মোৰ যিহেতু এইবাৰ লাষ্ট চান্স হয়, ঠিক আছে, 3টা চান্স আছে, বেলেগ আৰু একো কথা নাই। এইবাৰ ল'বই লাগিব, 3টা চান্স আছে, 3টাৰ মাজত যিকোনো এটা। আৰু এইফালে আমাৰ অসম গভৰ্ণমেণ্টৰ যিটো অসম পুলিচ আছে সেইটোৰ বাবে ৰানিং কৰি আছোঁ, আৰু ফৰেষ্ট বেটেলিয়ন সেইটোৰ বাবেও ৰানিং কৰি আছোঁ। আপডেটখিনি দিব বিচাৰি আছোঁ, কিন্তু হৈ উঠা নাই, আৰু লাহে লাহে দিম বাৰু। আপোনালোকে মোৰ 3খন চেনেলে যিটো আছে সেইটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আশা কৰিছোঁ এইবাৰ ভিডিঅ' দিওঁ নিদিওঁ, কিন্তু অতি সোনকালে এইকেইটা চান্স যিকেইটা আছে তাৰ মাজতে চাকৰি এটা ল'ব লাগিব। ঠিক আছে, আৰু নিজৰ এই আনচাকচেছ যিটো লাইফ আছে সেইটোৰ পৰা ছাকচেছফুল হ'ব লাগিব। ঠিক আছে, দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় অসম।